দাদা এই পুতলাটার দাম কেমন? মোর তো ভাল লাগছে। কবা এইটো পুতলার দাম 300 টাকা। দাদা মোর তো 300 টাকা নাই, আপনি এই পুতলাটো থৈ দিব, মই পিছত 300 টাকা দি কিনে লৈ যাম। হ'ব দে বাবা, দেৰি নকৰবি, দেৰি কৰিলে কিন্তু মই বেলেগক দি পেলাম। হ'ব দে, মই যিমান পাৰো আমাৰ সোনকালে আহিব চেষ্টা কৰিম। দাদা মই পুতলাটো নিবে আসলো, নাই দিব। বা তইতো বহুত দেৰি কৰি ফেললি, বেলেগ এটা কাষ্টমাৰ আছিল, মই তাক দি ফেললো। দাদা মই তোমাক পুতলাটো থৈ দিব দিছিলো নহয়, পুতলাটো তুমি কিয় দিলা? বাবা তইতো বহুত দেৰি কৰি ফেললি, আৰু দোকানৰ বস্তু সেনেকে ৰাখি থোৱা বস্তু নহয় নহয়। এটা কাষ্টমাৰ আছে, আহাৰ লগে লগে বেছিকে অলপ দিলে, মই তাক দি ফেললো। বা ৰছো বা সেইটো পুতলাতকে এইটো পুতলা ডাঙৰ, আৰু মই অলপ পইচাও কমত ধৰিম, এইটো পুতলা লৈ যা। নাই নালগে দাদা, মোৰ সেইটো পুতলাই ভাল লাগছিল। সঁচা কৰিছোঁ হা, মই দুখে মই মানি লৈছোঁ, কিন্তু মোৰ বিশ্বাস আছে এইটো মই একদিন ডাঙৰ মানুহ। তাৰ পিছত তোমালোক ঘৰত যাই কিনে মা দেউতাক মই তোমাক খুজিম। মই দুখে মই মানি লৈছোঁ, কিন্তু মোৰতো বিশ্বাস আছে মই এদিন ডাঙৰ মানুহ হ'ম। কিন্তু তুমি এনেকে ঘৰত বহি থাকিলে কিবা জানো কৰিব পাৰিবা? ঠিক আছে, মই কাইলৈ অসমৰ বাহিৰত যাম। মই জানো মোৰ যে তাত কষ্ট হ'ব, মই সেইটো কথাও জানো, কিন্তু সেই কষ্ট মই তোমাৰ কাৰণে অনুভৱ নকৰোঁ। কিন্তু তুমি মোৰ কাৰণে ৰৈ থাকিব পাৰিবানে? তুমি চিন্তাই নকৰিবা, মই আগতেও তোমাৰ আছিলোঁ, এতিয়াও তোমাৰ, আৰু ভৱিষ্যতলৈও মই তোমাৰেই হৈ থাকিম। যেতিয়ালৈকে ভগৱানে আমাক বিচ্ছেদ নকৰে তেতিয়ালৈকে আমি সদায় একেলগেই থাকিম। মই সদায় তোমাৰ কাৰণে অপেক্ষা কৰিম, তুমি চিন্তাই নকৰিবা। ঠিক আছে, মই কাইলৈ যাম, তুমি ৰৈ থাকিবা। ভালকে থাকিবা। তই ঢপলা কালি সঁচাকৈ যাবি? যামেই দে ভাই, নহ'লে মই তাইক কি নিজৰ কৰিম। তথাপিও নালগে নেকি ঢপলা যাবা? আকৌ তথাপি নাই ভাই, তাৰ কাৰণে মই এইখিনি টেক কৰিব লাগিব। তাই মোৰ জীৱন। বাহিৰক নাযাকৈতো কিবা এটা কৰি থাকিব পাৰি ইয়াতে, সেইকাৰণে হাক দিছিলোঁ তোক মই। নহয় ভাই, যাবই লাগিব, কিবা পাবা লাগিলে কিবা এটা হৰাবই লাগিব। দে হ'ব দে ভাই, মই ক'ব লগাখান্তি ক'লোঁ, যি ডিচিশ্যন ল'বি মুঠতে ভাল ডিচিশ্যনে ল'বি। মই আহোঁ দে। ঠিক আছে বাৰু, মই এতিয়া যাওঁ, তুমি ভালকৈ থাকিবা। ভালকৈ যাবা, আৰু শুনাচোন, এইটো লোৱা। থেত, এইটো কি কৰিব লাগে মই? লোৱাচোন, বাটত তোমাৰ বিপদ হ'লে কামত আহিব। ভালকে যাবা কিন্তু। হ'ব, তুমি ভালকৈ থাকিবা কিন্তু। ঠিক আছে, হ'ব। কাকো নাচাবা কিন্তু, মই কৈছোঁ। চিন্তা কৰিব নালাগে। হ'ব, ঠিক আছে। ৰ'বা, মন মাৰি নাথাকিবা, ভালকে থাকিবা, আৰু শুনা, আহোঁতে কিন্তু কিবা কিবি আনিবলৈ নাপাহৰিবা। ক'ত আছা? মই আহিলো। জলদি জলদি, মই ৰখি আছোঁ।
বাপরে ভাই লুকে বদলি গেল নে পুরা টিপটপ হয়ে আছে আই ভাই ভাই টিপটপটো হবাই লাগিব বাণিজ্য কথা দে উঠ উঠ বাকী ভাল না খবৰ চবৰ আছো দে ভাই কিবাকে তোক বহুত দিন দেখা নাছো দে মাজে মাজে সপোনত দেখা পাওঁ কেতিয়াবা তোক ভাবি থাকো না তোৰ কথা তই এতিয়া ঘৰত যাবি নে বাহিৰে বাহিৰে তই কৰিশ্মা তোৰ ঘৰত যাবি ৰখছো মানে তোৰ লগত এটা বৰ ডাঙৰ কথা আছিল কি ডাঙৰ কথা ভাই তাড়াতাড়ি কো পৰিস্মিতে যাব লাগিব মই আৰু পৰিস্মিত ৰখিছে বোলে কি কম দোষ তই যাৰ কথা ভাবি আছা তাই নাই তাই 1 বছৰ আগতে বিয়া হৈ গ'ল ঘৰৰ মানুহে তাইক চাকৰি কৰে দৰাৰ লগতে বিয়া দিলে কি হ'ল ভাই মই জানোৱে তোক সেইকাৰণে ক'বাই নাংগিছিল এইগিলাখান কথা মই তোক কথাষাৰ কৈ বৰ দুখ দিয়া নহ'লে ভাই মই ক'বাই নাংগিছিল তোৰ কি দুখ আছে ভাই তোৰতো সঁচা কথাটো কৈছিলে মোক ভাই তোৰ একো দুখ নাই মোৰ চব জীৱন দুখ হৈ গ'ল ভাই কিয় উঠ ভাই ভাই যি হ'ল হ'ল দুখ নকৰবি কি হ'ব লগা আছিল হ'লে ইমান বছৰৰ মূৰত আছে মায়েৰে দেউতাৰে অপেক্ষা কৰি আছে বলচোন ফাৰ্ষ্ট ঘৰক লাগি যো জোৰ জোৰ হ'ব ভাই দুখ নকৰবি দে ভাই যি কানছে ইয়াতে কান ঘৰত আৰু নাকান্দিবি মনটোত অলপ তই ফূৰ্তি কৰ ঠিক আছে বাৰু মই এতিয়া যাওঁ তুই ভালকৈ থাকিবা ভালকৈ যাবা আৰু শুনাচোন এইটো লোৱা থেত এইটো কি কৰিব লাগে মই বাৰু লোৱাচোন বাটত তোমাৰ বিপদ হ'লে কামত আহিব যেতিয়ালৈকে ভগৱানে আমাক বিচ্ছেদ নকৰে তেতিয়ালৈকে আমি সদায় একেলগেই থাকিম মই সদায় তোমাৰ কাৰণে অপেক্ষা কৰিম তুমি চিন্তাই নকৰিবা তুমি চিন্তাই নকৰিবা মই আগতেও তোমাৰ আছিলোঁ এতিয়াও তোমাৰ আৰু ভৱিষ্যতলৈও মই তোমাৰে হৈ থাকিম পুতলাটো থৈ দিব মই পিছত 300 টকা দি কিনে লৈ যাম নকৰবি দেৰি কৰিলে কিন্তু মই বেলেগক দি পেলাম হ'ব দে মই যিমান পাৰোঁ মই দোকানত আহিব চেষ্টা কৰিম দাদা মই পুতলাটো নিব আছিলোঁ নাই দিব বাবা তত কৰি এটা কাষ্টমাৰ বেছি পইচা দিলে না কথাক দি ফেললো মই তোমাক এই কলৈকো নাযাওঁ মোৰ ওপৰত বিশ্বাস তবলা
তোক বিচৰি মৰি আছো তই ইয়াতে বহি আছা দুৱাকলা তই তাইৰ চিন্তাতে তই ইয়াতে আহি কান্দি কান্দি মৰি আছা হে তাই নাভাবাকে গুচি গেল তই তাৰ কথা কিয় ভাবি থাকা হে পাৰিম কিন্তু ভাই তাইৰ স্মৃতিবিলাক মোৰ চকুৰত ভাহি আছে তই যদি মজাত থাকলি হয় তই গম পালি হয় তাইৰ স্মৃতি তোৰ চকুৰ আগত ভাহি আছে তোৰ স্মৃতিটো তাইৰ চকুৰ আগত ভাহি থকা নাই নহয় এইগিলা উল্টা পাল্টা কথা ক'ব নালাগে জয় দিয়া তাই মোক কিয় নকৰিলে ভাই মোৰ কম্বলখনতে এনেকুৱা হৈ থাকে এই জয় জয় এইগিলা চিন্তা কৰিব নালাগে তোৰ চিন্তা মই দূৰ কৰি দি আছো তোক মই একদম আগতে আপি গানকে শুনি দিব লাগিব যা যিটো ৰস্য তই একদম দিগদাৰ কৰিম আৰু চিন্তা নোহোৱা কৰি পেলাম